হেল্ল' গাইজ, কি খবৰ আপোনাৰ? খবৰ নিশ্চয় ভাল। আজি আমি ৰঙিয়াত যাই আছোঁ শ্বপিং কৰিব। মানে কালি শ্বপিং কৰিছোঁ, পেন আনিলোঁ, চেণ্ডেল আনিলোঁ। পেনটো তাৰমানে ভাল লগা নাই, আজি ফিৰাবলৈ যাই আছোঁ। চাই থাকক আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব। এইখন হৈছে আৰ্মিৰ কেণ্টিন, ৰঙিয়াতে আছে। এইটো হাইৱে ৰাস্তা চাব পাৰে, কি সৌন্দৰ্য, কি গছ বনেৰে ভৰপূৰ। আমি এতিয়া যাই আছোঁ, একদম ফিনফিনীয়া ৰাস্তা। আহি পালোঁ শ্বপিং মল। 2 নম্বৰ ফ্ল'ৰত যাবলৈ ৰখি আছোঁ। আহি পালোঁ 2 নম্বৰ ফ্ল'ৰ। চাব পাৰে আপোনালোকে। এতিয়া ইয়াত চোলা চাই আছোঁ আৰু পেন চাই আছোঁ। ভাল লাগিলে লৈ ল'ম পেনটো। এই পেন আছে এইফালে, এই পেন এতিয়া ইমান ভাল লগা নাই। কালি এনেকুৱা চেম এটা লৈ গৈছোঁ। এই চাব পাৰে, পেন লৈ ল'লোঁ। কিছুমান খোৱা বস্তু, চেণ্ডেল লৈ ল'লোঁ। এতিয়া বাহিৰত আহি গ'লোঁ, শ্বপিং কৰা হৈ গ'ল। আমাৰ গাঁৱত এখন বিয়াও আছে, বিয়াত যাব লাগিব। এনেকুৱা আহি পালোঁ বিয়া, আমাৰ বাইদেউৰে বিয়া। ডেক'ৰেশ্যন চাব পাৰে, কি মজা হৈছে। দুপৰীয়াৰ ভাত খাজত আপোনালোকক লগ পালোঁ। এনেকুৱা মাছৰুম, আমি নিৰামিষ খানা খালোঁ। এই গেমখন চাব পাৰে, গেম খেলি আছোঁ এতিয়া। আড্ডা অলপ মাৰিব লাগে, আড্ডা মেইন নে কি গাইছ? গধূলিৰ বিক্ৰী খাবৰ কাৰণে বক্স বজাইছে। আপোনালোকক মই চাউণ্ডটো দিব পৰা নাই। এই চাব পাৰে আপোনালোকে গধূলিৰ সাজ, মানে ইয়াত পোলাও চোলাও আছে। এতিয়া ডেক'ৰেশ্যন চাব পাৰে, পেণ্ডেলটো দেখাই দিছোঁ আপোনালোকক কেনেকুৱা হৈছে। ইয়াত পানীপুৰিটো দিছে আৰু পানীপুৰিও ইয়াত আছে। পানীপুৰি দুটা খাই ল'লোঁ। চাব পাৰে, এইটো বহুত ডেক'ৰেশ্যন কৰিছে। এতিয়া পেণ্ডেলৰ বাহিৰটো তাৰ চিনেমেটিক শ্বট চাই লওক গাইজ। বেয়া নাপাব, মই গান লগাই দিয়া নাই, কপিৰাইট লাগি যাব ন। এনেই চিনেমেটিক শ্বটটো চাই লওক এবাৰ, কেনেকুৱা হৈছে। কমেণ্টত ক'ব আৰু শ্বেয়াৰ টেয়াৰ কৰি দিব, আপোনালোকে শ্বেয়াৰ নকৰেই। এনেকৈ নাচি আছে, আপোনালোকে চাব পাৰে। বিশেষ আকৰ্ষণ আৰু দৰা পাতি আহি পালে ইয়াত ধাম ধুম। এতিয়া বোমা মাৰি আছে, গাড়ী দুখন মাজত ফাঁচি গৈছে, যাব পৰা নাই। এনেকৈ বোমা মাৰি আছে, শ্বট টট চব মাৰিছে, বহুত বোমা মাৰিছে বিয়াখনত। আৰু এতিয়া চাব পাৰে, কইনাৰ গাড়ীখন ডেক'ৰেশ্যনটো বঢ়িয়া সজাইছে। কইনাৰ গাড়ীখন ইয়াত বোমা অগণন বোমা মাৰিছে গাইজ। তাতে কোৱাই কিনি দাউৰিছে, পাত্তাই পোৱা নাই। সেনেকুৱা হৈছে তাৰমানে। আপোনালোকে ওপৰত মাৰি শ্বট। এনেকৈ দৰাক প্ৰশ্ন সুধি আছে। আপোনালোকে জানে এইটো পৰম্পৰাত দৰাক প্ৰশ্ন সোধা আৰু জোতা লুকোৱা, এইটো পৰম্পৰা আগৰ পৰাই চলি আহি আছে। এনেকৈ দৰাক স্প্ৰে মাৰিছে, দৰাক ৰখাইছে। এইটো দৰা আপোনালোকে চাব পাৰে, এনেকৈ নাচি আছে দৰা পাৰ্টিসকলে। আজিৰ ভিডিঅ'টো ইমানখিনিয়ে আছিল। যদি ভাল লাগে লাইক, কমেণ্ট এণ্ড ছাবস্ক্ৰাইবটো কৰি দিব। আজিলৈ বাই বাই, জয় জুবিন দা, জয় অসম।